Hello everyone, নমস্কাৰ আপোনালোক সকলোকে মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালো। আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু সুস্থ আছে। আৰু আজি মই সৰোজিনী নগৰ মাৰ্কেটলৈ যাব ওলাইছোঁ। তাৰ পিছত আপোনালোককো মোৰ লগত লৈ যাওঁ ভাবিলোঁ। তেন্তে বলকচোন আমি একেলগে যাওঁ, দেৰি নকৰোঁ। বলক। আমি আহি এতিয়া পায়ে গ'লোহি আৰু অকণমান দূৰ আছে, 2-3 মিনিটমান আছে। তাৰপিছত আপোনালোকে চাই থাকক। মই আহি এতিয়া পাই গ'লোহি, গাড়ীৰ পৰা নামিলোঁ আৰু তাৰপিছত আপোনালোকে চাই থাকক, মই এতিয়া সকলোবোৰ দেখাই থাকিম। আপোনালোকক মই প্ৰথম বেগেই দেখুৱাইছোঁ। বেগখিনি চাওকচোন, ইমান ধুনীয়া ধুনীয়া। প্ৰতিটো বেগৰ দাম 250 ৰুপিজকৈ লয় আৰু আপোনালোকে কেনেকুৱা চইজৰ লয় সেইটো নিজৰ কথা। 250 দিলেই হ'ল এটা বেগত। আৰু আপোনালোকে চাওকচোন ইমান ধুনীয়া বেগখিনি। তাৰপিছত মই চাই আছোঁ কি লওঁ, চাই আছোঁ আৰু তাৰপিছত এইপিনে চাওক 350 ৰুপিজৰ ধুনীয়া ধুনীয়া কটন কুৰ্তি। আপোনালোকে ডেইলি ইউজ কৰিবৰ কাৰণে ধুনীয়া হয়। এইফালে জেন্টছৰ আছে ধুনীয়া ধুনীয়া টি চাৰ্ট, এইপিনে কাৰ্টেইনছ, বেডশ্বীট সকলোখিনি আছে। কটনৰ পাব আৰু এনেও পাব। আৰু এইপিনে বেগখিনি, তাৰপিছত চাওকচোন সঁচাকৈ ধুনীয়া আছে বেগখিনি। তাৰপৰা এয়া কচমেটিকৰ দোকান। আৰু এইপিনে চাওক এয়া আপোনালোকে এতিয়া মানুহ অলপ কমেই দেখিছে কৰোণাৰ চিটুৱেশ্যনটোৰ কাৰণে। কৰোণাৰ যিহেতু চিটুৱেশ্যনটো বহুত বেয়া কৰি পেলালে, সেইকাৰণে মানুহ ওলাই আহিবলৈ এতিয়া ভয় কৰা হৈছে। এনেইতো আপোনাৰ মানুহৰ পৰা চাব নোৱাৰি, কিমান মানুহৰ ভিৰ লাগি যায়। আৰু এইপিনে চাওকচোন জেন্টছৰ টি চাৰ্ট, পেণ্টো আছে। তাৰপিছত এইপিনে আছে আৰু এইপিনে চাওকচোন ধুনীয়া ধুনীয়া টিকলু টিকলু টেডি আছে। আৰু ইমান ধুনীয়া ধুনীয়া 100 ৰুপিজৰ হয় টেডিখিনি। কিমান কিউট কিউট চাওকচোন বাৰু। ভাল হয়, আপোনালোকে বেবীক দিবলৈও বা ডাঙৰসকলক দিবলৈ ভাল হয়। আৰু এইফালে ট্ৰলি বেগ, তাৰপিছত এইপিনে টেডি। তাৰপিছত ইয়াত এটা কাৰণেই ভাল, অনলাইন পে'মেণ্ট হৈ যায়। ডাঙৰ সৰু দোকানৰ কথা নাই, সকলো দোকানতে অনলাইন পে'মেণ্ট হৈ যায়। ফোনপে', গুগল পে', পে'টিএম সকলো হৈ যায়। সেইকাৰণে কেছ পইচা নাথাকিলেও কোনো অসুবিধা নহয়, সেইটো বহুত ভাল এটা কথা। আৰু এইপিনে চাওকচোন কেপ আছে, বেবীৰ পৰা একেবাৰে ডাঙৰসকলৰ কাৰণে, সকলোৰে কাৰণে ধুনীয়া ধুনীয়া কেপ আছে। আৰু এইপিনে আছে ইলেক্ট্ৰিকেল বস্তু, এইবিলাক ৰিং লাইট, স্পীকাৰ সকলোখিনি আছে। আৰু ছাইডত আছে কচমেটিকৰ দোকান। এইখন চাওকচোন কচমেটিকৰ দোকানখনতো সকলোখিনি বস্তুৱে পোৱা যাব। তাৰপিছত এইপিনে চাওক চুলিত মৰা সকলো ধৰণৰ বস্তু আছে। আৰু এইপিনে এখন ধুনীয়া ফুলৰ দোকান, ইমান ধুনীয়া ধুনীয়া ফুল আছে চাওকচোন। বৰ ধুনীয়া ধুনীয়া ফুলখিনি নহয়নে বাৰু। তাৰপিছত আৰু আপোনালোকে চাওকচোন একদম এক্সিটিজৰ লাগিছে। এইখনো এখন কচমেটিকৰ দোকান, এইফালে চেণ্ডেলৰ দোকান। আৰু এইপিনে আৰু এখন বেগৰ দোকান দেখিলোঁ। তাৰপিছত আকৌ এখন ফুলৰ দোকান দেখিলোঁ, আনখনতকৈ এইখন অলপ সৰু হয় ফুলখিনি। তাৰপিছত এয়া টি চাৰ্ট হয়। তাৰপিছত সেইফালে লেগিংছ, এয়া ট্ৰলি বেগ, এইপিনে প্লাজো লেগিংছ আছে। আৰু এইফালে ট্ৰলি বেগ, এইফালে টি চাৰ্ট। মানুহৰ ভিৰ কিমান দেখিছেনে। আৰু ইয়াত এতিয়াতো কমেই দেখিছে, ছানডে দিনা বিশেষকৈ বহুত বেছি ভিৰ হয় আবেলিৰ পৰা। আৰু এইফালে এয়া কচমেটিকৰ দোকান, ইয়েৰিংছ আৰু খাৰু, তেনেকৈ বিভিন্ন জুৱেলাৰী দোকান হয়। ইমান ধুনীয়া ধুনীয়া চাওকচোন, ইয়াত যে জুৱেলাৰীবিলাক কিমান দেখিব, আৰু ইমান ধুনীয়া ধুনীয়া জুৱেলাৰী আছে চাওক। সকলো ধৰণৰ আছে, খাৰু, ফুলি, চেইন সকলোখিনি আছে চাওকচোন। এইপিনে ইয়াত এটা শ্ব'ৰুম,
শ্ব'ৰুম বেগ আছে ইয়াত অলপ হেভি বেগ বিচাৰিলে তাত পাই যাব আপোনালোকে আৰু এইপিনে শ্ব'ৰুমৰ বাহিৰত যিখিনি ৰেট হৈছে সেইখিনি 100 ৰুপিজ 250 তেনেকুৱাৰ পৰা ষ্টাৰ্টিং আছে আৰু ভিতৰলৈ অলপ দামী পাব আৰু ইয়াত 200 ৰুপিজৰ বাহিৰত ৰাখি থৈছে আৰু 50 ৰুপিজৰ পৰা পাই যাব আপোনালোকে বিভিন্ন ডিজাইনৰ আৰু এয়া দেখিছেনে এইখিনিও ধুনীয়া হয় টপ আছে আৰু এইপিনে এয়া টপ আছে তাৰপিছত এইখন ধুনীয়া লেহেংগা শাৰী দোকান শ্ব'ৰুম হয় এইখনো ধুনীয়া হয় তাৰপিছত আপোনালোকে ল'ব পাৰে এইখনো বা আপোনালোকে যদি অলপ বেছি ভাল ল'ব বিচাৰে যিমান ভাল ল'ব বিচাৰে আপোনালোকে শ্ব'ৰুমত গুচি গ'লেই হ'ল সকলোখিনি পাব এইফালে 100 ৰুপিজৰ টি চাৰ্ট হয় এইফালে জোতা চেণ্ডেল আছে ধুনীয়া ধুনীয়া তাৰপিছত এইপিনে আছে 250 ৰুপিজৰ চেণ্ডেল তাৰপিছত জোতাও আছে লগতে তাৰপিছত সৰুৰ পৰা ডাঙৰলৈকে সকলো চাইজৰ পাই যাব চাওকচোন আপোনালোকক মই ওচৰৰ পৰা দেখুৱাই দিছোঁ চেণ্ডেলখিনি ভাল হয়নে বাৰু সদায় ওলাই যোৱা মানুহকতো ডেইলি বহুত লাগি যায় ন একেযোৰ চেণ্ডেল একেযোৰ জোতাৰ এযোৰ কাপোৰ বেগ নহয় বহুত বিধৰ লাগি যায় গতিকে আমাক বেছি দামী ল'বগৈ মন নাযায় সদায় ওলাই যাবৰ কাৰণে সেইসকলৰ কাৰণে এনেকুৱাকৈ কম দামত ভাল বস্তু লৈ ল'ব পাৰি ডেইলি পিন্ধি যাবলৈ বা ঘৰত পিন্ধিবলৈও এনেকুৱা ভাল হয় এইবোৰ দেখিছেনে 100 ৰুপিজৰ ড্ৰেছ আছে ভাল হয় আপোনালোকক এটাই কথা কৈছোঁ দাম কম হয় বুলি যে বস্তুখিনি বেয়া সেইটো নহয় আপোনালোকে সদায় ওলাই যাবৰ কাৰণে কিছুমান বস্তু পাৰিব আৰু ঘৰত পিন্ধিবলৈও ভাল এইপিনে এয়া চাওক ইয়েৰিংছ কিমান ধুনীয়া ধুনীয়া ইয়েৰিংছ চাওকচোন আমাৰ অসমতকৈ ইয়াত যে বহুত কমতে পাই যাব ফেঞ্চি বজাৰতকৈ গুৱাহাটী ফেঞ্চি বজাৰতকৈ ইয়াত কম হয় ইয়াত গুৱাহাটীত যি 3যোৰত যিমান দাম ইয়াত সেইটো দামত 6যোৰ পাব এইপিনে চাওক এয়া জোতা চেণ্ডেল আৰু মানে বহুত কম দামত বহুত ভাল ভাল বস্তু পাব দাম কম বুলি আপোনালোকে বেয়া বুলি নাভাবিব আপোনালোকে ডেইলি ইউজ কৰিবৰ কাৰণে ঘৰত ইউজ কৰিবৰ কাৰণে বহুত ভাল আৰু এইপিনেও আছে সকলো ধৰণৰ কাপোৰ কানি পাব আৰু তাৰপিছত এয়া কুৰ্তি টপ আছে এইপিনে টি চাৰ্ট মানে কেনেকুৱা ধৰণৰ বিচাৰে আৰু এখন ঘৰত ব্যৱহাৰ কৰিব পৰা সকলোখিনি বস্তুৱে পায় এইপিনে সজোৱা বস্তু মানে বহুতখিনি বস্তুৱে আপোনালোকে পাব কাৰ্পেট সকলোখিনি পাব আপোনালোকে বহুত অলপ সময় লৈ যাব তেতিয়া সকলোখিনি চাবলৈ অলপ ভাল হ'ব আৰু এইপিনে দেখিছেনে গ্ৰাউণ্ডটো ধুনীয়া লাগিছে ন আৰু এইপিনে এয়া প্লাজো পেণ্ট তাৰপিছত ইয়াত লং স্কাৰ্ট আপোনাৰ লং স্কাৰ্ট 100 পৰা পাই যাব ভাল হয় আপোনালোকে যদি চাব বিচাৰে মই দেখুৱাম ময়ো এটা লৈ থৈছোঁ আগতেই ভাল হয় মই কেইবাবাৰো পিন্ধিছোঁ কালাৰ যোৱা নাই একো বেয়া হোৱা নাই ভাল হৈ আছে এইপিনে শ্বৰ্ট স্কাৰ্টকেইটাৰ দাম নাজানিম নুসুধিলোঁ আৰু যিহেতু মই ল'ব বিচৰা নাছিলোঁ তাৰপিছত এইফালে এয়া জোতা চেণ্ডেলৰ শ্ব'ৰুম এয়া কুৰ্তি আৰু এইপিনে বিভিন্ন পেণ্ট টি চাৰ্ট 50 ৰুপিজৰ পৰা পাব এইপিনে ইয়াৰ আপোনালোকে কচমেটিকৰ দোকান দেখিছেনে চুলিত লগাব পৰা মাৰিব পৰা এইপিনে লিপষ্টিক সকলো আছে এইপিনে এয়া জেন্সৰ পেণ্ট এয়া জিন্স এইপিনে বেল্টখিনিও ধুনীয়া হয় এইপিনে এয়া চেইন এইপিনে আকৌ ধুনীয়া ইয়েৰিংছ দোকান এখন দেখিলোঁ লগতে চেইনো আছিল আৰু এইপিনে চাওকচোন ইমান ধুনীয়া ফুলৰ দোকান এইখন আপোনালোকে ভিডিঅ'ত যেনেকুৱা দেখিছে তাতকৈ ৰিয়েলত বহুত বেছি ধুনীয়া ফুলৰ দোকান আপোনাৰ প্লাষ্টিক টাইপৰ নালাগে একদম একজেক্টলি লগাই থোৱাৰ দৰে লাগে কিমান ধুনীয়া ফুলৰ দোকানখন চাওকচোন এইপিনে এইখন ডিনাৰ কাপ এনেকুৱা কিটচেনৰ বস্তুৰ দোকান তাৰপিছত এয়া 100 ৰুপিজতে আপোনালোকে পেণ্ট পাই যাব এইপিনে 100 ৰুপিজৰ টি চাৰ্ট এয়া ফল মূলৰ দোকান এইপিনেও এখন আমি কণ্টেইনাৰ কিবা কিবি দোকান পাই গ'লোঁ তাৰপিছত আকৌ এখন আমি ধুনীয়া ফুলৰ দোকান পালোঁ এইখনৰ
ফুলবিলাকো ধুনীয়া হয়। আকৌ এখন বেগৰ দোকানো দেখিলোঁ, চাওকচোন। মানে কিমান চাব আৰু সকলোখিনি যে আপোনালোকক দেখুওৱাটো সম্ভৱেই নহয়, তথাপি মই যিমানখিনি পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। মই ওলাই দিলে যে ভিডিঅ'টো আৰু বহুত দীঘল হৈ যাব, সেইকাৰণে মই বেক কেমেৰা কৰি যিমানখিনি আপোনালোকক দেখুৱাব পাৰি সিমানখিনি দেখুৱাব চাইছোঁ। এইপিনেও ইয়াত চাওকচোন, জুৱেলাৰী, কিমান ধুনীয়া ধুনীয়া জুৱেলাৰী কালেকশ্যন আছে। এইবিলাক চাওক, ধুনীয়া ধুনীয়া জুৱেলাৰী ছেট হয়, লিপষ্টিক, কাজল, কিবা কিবিতো আছেই। আপোনালোকে বিশেষকৈ জুৱেলাৰী ছেটখিনি চাওকচোন, ইমান ধুনীয়া ধুনীয়া। আপোনাৰ 250 ৰুপিজৰ পৰা জুৱেলাৰী ছেট পাই যাব। এইবোৰ ধুনীয়া ধুনীয়া জুৱেলাৰী ছেটবিলাক দেখিয়ে কিবা লাগি গৈছে ন, বহুত ধুনীয়া ধুনীয়া। আপোনালোকে যদি চাব বিচাৰে মোৰ কালেকশ্যন জুৱেলাৰী, মই দেখুৱাম। মই আগতে আনি থৈছোঁ কেইটামান, কাৰণ ইয়াত দামটো অলপ কম পালোঁ, সেইকাৰণে লৈ থ'লোঁ। চাব বিচাৰিলে জনাব। তাৰপিছত এয়া আকৌ এখন বেগৰ দোকান দেখিলোঁ। এইপিনে তেওঁলোকে কেইটামান বস্তা খোলাই নাই। তাৰপিছত এয়া হাফ পেণ্ট 150 ৰুপিজৰ পৰা পাই যাব। তাৰপিছত এয়া 100 ৰুপিজৰো পাব। এইফালে পিলো আৰু এইপিনে চাৰ্ট পেণ্ট, মানে সকলোখিনি পাব আৰু কাপোৰ কানি কিমান কিনিব আৰু যিমান কিনিব পাৰে কিনিবৰ কাৰণে সকলোখিনি আছে। আৰু গৈ আছোঁ আপোনালোকক অলপ আৰু ইয়াতকৈ ভাল দেখুৱাবৰ কাৰণে। আপোনালোকে চাওকচোন বাৰু। এইপিনে আপোনালোকে দেখা পাব 100 ৰুপিজৰ। এইফালে এয়া কিডছৰ দোকান, বয় গাৰ্ল দুয়োটাই পাই যাব তাত। তাৰপিছত এইপিনে এয়া জেন্টছৰ ট্ৰেক পেণ্ট, টি চাৰ্ট, তেনেকুৱা এখন দোকান আছে। এইফালে এখন ইলেক্ট্ৰিকেল দোকান, মানে সকলোখিনি আছে। ইমান ধুনীয়া ধুনীয়াকৈ চাওক না। আপোনালোকে কিন্তু দেলহি আহিলে আকৌ এবাৰ কৈ দিছোঁ, সৰোজিনী মাৰ্কেট যাব নাপাহৰিব। সৰোজিনী মাৰ্কেট এবাৰ হ'লেও অকণমান সময়ৰ কাৰণে যাব। আৰু আপোনালোক গৈ কেনেকুৱা লাগিল তাৰপিছত মোক জনাব নাপাহৰিব। আপোনালোকে যিসকল আহিছে তেওঁলোকেতো তাত গৈছেই নিশ্চয়, আৰু ইয়াত থকাসকলেতো নোযোৱাকৈ থকাই নাই, কেইবা গৈছে ঠিকানাই নাই। তাৰপিছত এইপিনে এয়া জোতা চেণ্ডেলৰ দোকান। তাৰপিছত এইপিনেও সেয়া ধুনীয়া ধুনীয়া শ্ব'ৰুম আছে। আপোনালোকে বাহিৰৰ পৰা অলপ কমত পাব, আৰু ভিতৰলৈ অলপ হেভি টাইপৰ বিচাৰিলে শ্ব'ৰুমত গুচি গ'লেই হ'ল। ভাল ভাল ধুনীয়া ধুনীয়া ডিজাইনো পাই যাব। তাৰপিছত এইপিনে এয়া দেখিছেনে, কিডছৰ অলপ ডাঙৰ ল'ৰাখিনি আছে। এয়া জুৱেলাৰী, এইখিনি বহুত ধুনীয়া ধুনীয়া আছিলে, মোৰ ল'বলৈ টাইম নহ'ল। এইপিনে এয়া টুকুৰ কাৰণে চাইছোঁ। তাৰপিছত এইপিনে কুৰ্তি দোকান, তাৰপিছত এই জোতা চেণ্ডেলৰ দোকান। তাৰপিছত এই আৰু 100ৰ পৰা এইবোৰ দেখুৱাই আছে কাপোৰ, জেন্টছৰ কাৰণে এইখন বিশেষকৈ। তাৰপিছত এইখন লেডিছৰ কাৰণে ধুনীয়া ধুনীয়া আছে, চাওকচোন। জেন্টছৰো পাব ইয়াত, আৰু এইখন ধুনীয়া হয়, আপোনালোকে চাওকচোন। তাৰপিছত এইখন জোতা চেণ্ডেলৰ দোকান, এইখন কাপোৰৰ ধুনীয়া শ্ব'ৰুম হয়, সকলোখিনি পাই যাব। এইখন বেগ আৰু জোতা চেণ্ডেলৰ শ্ব'ৰুম হয়। তাৰপিছত এইখন এখন কিমান চাব আৰু সকলোখিনি পাই যাব। এইখনতো 150ৰ পৰা পাই যাব। তাৰপিছত এয়া জোতা চেণ্ডেলৰ, মানে আপোনালোকে এটা কথা আকৌ এবাৰ কৈ দিছোঁ মই, দাম কম হ'ল বুলি যে বস্তু বেয়া নহয়, আপোনালোকে ডেইলি ইউজ কৰিব ধুনীয়াকৈ পাৰিব। গতিকে আপোনালোকে আহিব, মাৰ্কেটখন এবাৰ ভিজিট কৰিব। তাৰপিছত এইপিনে এয়া জেন্টছৰ আছে। এতিয়াতো অলপ কমেই হৈছে, এতিয়া এই কৰোণাটোৱে সকলো শেষ কৰি পেলাইছে। মইতো প্ৰথম যেতিয়া গৈছিলোঁ নহয়, মানুহৰ ঠেলা হেঁচাত মই মানে হাতটো ভৰাব পৰা নাছিলোঁ। যি নহওক, আপোনালোকে এখন ধুনীয়া ব্লাউজৰ শ্ব'ৰুম দেখিব। এইখনত চাওকচোন, ধুনীয়া ধুনীয়া ব্লাউজ, স্কাৰ্ট সকলো পাব। ডিজাইনাৰ ব্লাউজ পাব, বহুত ধুনীয়া ধুনীয়া। কটনৰ ব্লাউজো পাব, কিন্তু ধুনীয়া ডিজাইনৰ ব্লাউজ আছে। বিশেষকৈ ডিজাইনাৰ ব্লাউজবিলাক ল'ব বিচাৰিলে ল'ব পাৰে। তেনেকুৱা অলপ হেভি বিচাৰিলে 600 ৰুপিজৰ পৰা পাই যাব। মই আগতে লৈছোঁ দুটা, আপোনালোকে চাব বিচাৰিলে মোক ক'ব, মই দেখুৱাই দিম বাৰু। তাৰপিছত এইখন জেন্টছৰ কোট
ছেট আছে আৰু এইফালে শাৰী ধুনীয়া ধুনীয়া শাৰী দোকান আছে এইখন জেন্টছৰে হয় গতিকে বহুতখিনি আপোনালোকক মই দেখুৱালোৱেই আৰু যিসকলে আজি মোৰ চেনেলটো প্ৰথমবাৰ চাইছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যিসকলে আগতে কৰি থৈছে তেওঁলোকক ধন্যবাদ জনালোঁ আৰু আজিলৈ মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ।